তো গুড মৰ্নিং বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। আজি দুটামান ফুল কৰিছিলোঁ আৰু সেই ফুলকেইটা আপোনালোকক দেখুৱাম। কেনেধৰণে কৰিছিলোঁ সেইটো অকণমান এটা ভিডিঅ' কৰি থৈছোঁ, সেইটো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিম। গতিকে সকলোৱে আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া ওলাইছোঁ মই তিনিচুকীয়া। মই আৰু মা বিশেষ এটা কাম আছে, গতিকে মা আৰু মই গৈ আহোঁ। মা গৈছে ঘৰৰ মা, আৰু আমাৰ ইয়াৰ মা গৈছে, দুয়োগৰাকী মাৰ লগত যাম। চাই থাকক। এইফালে কামৰ কাৰণে আৰম্ভ হৈ গ'ল আৰু এইফালে ফুল কৰি আছোঁ এয়া। আৰু আপোনালোকক দেখুৱাম আৰু আজি কেনেকৈ কৰোঁ ফুলবিলাক। আৰু এইফালে এইটো থৈ দিছোঁ, মানে আৰু এটা ষ্টেণ্ড আছিলে, সেইটো নাই, মানে সেইটো কাৰণে এনেকৈয়ে থৈ লৈছোঁ দেখুৱাবৰ কাৰণে। কেতিয়াবাকৈ এডজাষ্ট কৰি ল'ম, মানে এইটো আনি লৈছোঁ, ইয়াতে থৈ লওঁ। বাকী মই ঘৰটো চফা কৰি লওঁ, তাৰপাছত ইয়াত বহি কিনে আজি ফুল কৰিম আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাম। প্ৰথমতে মই দেখুৱাই লৈছোঁ এয়া কেনেদৰে মই ফুলবিলাক কৰিছোঁ। এইফালে কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আৰু এইফালে এটা কৰি আছোঁ। এতিয়া বাজিছে ৰাতি 12টা, আৰু 12টালৈকে মই এয়া ফুল কৰি আছোঁ। মই এইখন নিজৰ বাবে কৰিছোঁ বাৰু। আপোনালোকৰ এই ফুলটো কেনেকুৱা লাগিছে জনাবচোন। এইফালে শেষ হৈ গ'ল ফুল কৰা, আৰু আপোনালোকৰ মাজলৈ এনেকৈয়ে প্ৰেৰণ কৰিছোঁ। কিন্তু ৰাতিপুৱা ধুনীয়াকৈ আপোনালোকক মানে বনাই দেখুৱাম কেনেদৰেনো বনাই সহজে। কিছুমান সহজ কিন্তু কিছুমান টান। ওপৰৰ ফালে 3টা দিছোঁ যে, তাৰে ওপৰৰ ফালে থকাটো অকণমান সহজ এইটো। আৰু এতিয়া মই আপোনালোকক কৰি দেখুৱাম। খুব স্পীড কৰি দিম, কাৰণ আপোনালোকক বেলেগ এটা ভিডিঅ'ত ধুনীয়াকৈ মই দিয়া আছে। মোৰ বেলেগ এটা চেনেল আছে, সেই চেনেলটোত আপোনালোকে গৈ চাব পাৰে। PD এম্ব্ৰইডাৰী ডিজাইন বুলি আছে, গতিকে চাৰ্চ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। সেয়াই আৰু ইয়াত মই খুব থুলমূলকৈ আপোনালোকক দেখুৱাই দিছোঁ, চাই থাকক। আৰু মই আশা ৰাখিছোঁ ইয়াৰ পৰা, মানে এই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও কোনোৱে উপকৃত হ'ব বুলি। মই নকওঁ যে বহুত উপকৃত হ'ব, কিন্তু অকণমান হ'লেও চমু এটা আভাস পাব, চমু এটা নমুনা পাব, যাৰ বাবে কিছু লোকে উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু কেনেদৰেনো এখন মেখেলা ফুল কৰিলে ধুনীয়া দেখি, সেয়া মই আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ। গতিকে সকলোৱে আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। আৰু এই ফুলটো তলৰফালে এনেকৈ কৰি এইফালে চাওক কেনেদৰে কৰিছোঁ। একদম সহজ হয় এই ফুলটো কৰিবৰ কাৰণে, কিন্তু লাহে লাহে অকণমান কঠিনো বাৰু। লাহে লাহে কৰি থাকিব লাগে কিছুমান কাম। সেয়াই আৰু চাই থাকক। আৰু এতিয়া তিনিচুকীয়া পাই গ'লোঁ। এয়া মোৰ মাৰ পেট পূজা আৰম্ভ হৈ গ'ল, যিহেতু তেওঁ একো খাই নাহিলে ঘৰত, সেইটো কাৰণে। আৰু এই দুয়োগৰাকী মোৰ মা, আৰু এইফালে মই মিঠাই খাবলৈ লৈছোঁ, যিহেতু মই পুৰি খাই ভাল নাপাওঁ। আৰু এইফালে অলপ ভিডিঅ' কৰি থৈ দিলোঁ, কাৰণ ভিডিঅ' কৰি ভাল পাওঁ। এইফালে মা আৰু এইফালে শাহু মা। এইফালে মিঠাই চাই আছোঁ। আমাৰ মা আৰু মই মানে পুৰি নাখাওঁ, সেইটো কাৰণে ইয়াতে বহি আছোঁ, মায়ে খাই আছে। আৰু এতিয়া পালোহি মেডিকেল। আৰু এইফালে মই আজি হৈছে দ্বিতীয় দিন। মানুহজনৰ লগত আহিলোঁ ইয়াতে, মানে ওচৰতে এখন হোটেল আছে, তাতে দুয়োটাই চাওমিন খাম বুলি আহিলোঁ। চাওমিন খাম, কিহৰ খাম আপোনালোকক দেখাইছোঁ ৰ'ব। এতিয়ালৈকে চাওমিন পোৱাহি নাই, সেইটো কাৰণে ৰৈ আছোঁ, আমনি লাগিছে। আৰু কি কৰোঁ কি নকৰোঁকৈ পানী গিলাচকৈ ওচৰত লৈ ল'লোঁ। আৰু এয়া চাওমিন আহি গ'ল। এয়া হৈছে পৰ্ক চাওমিন, গাহৰি চাওমিন। এয়া খাই লওঁ। কিন্তু মই আজি প্ৰথম খাইছোঁ পৰ্ক। বজাৰ ফালে ওলাই গৈছিলোঁ যে অলপ মানুহজনৰ লগত, এয়া টাব 4টা আনিলোঁ। ইয়াৰ দাম কিমান জানেনে? এই ডাঙৰটো হৈছে 25 টকা, আৰু এইটো মাত্ৰ 15 টকা। 15 টকাত পাইছোঁ। এইকেইটা মই লৈ আহিলোঁ। এতিয়া এইকেইটা ইয়াতে ধুনীয়াকৈ থ'ম। মানে ইয়াত মায়ে বেলেগ ফুল লগাই দিছিলে, মানে ইয়াত, আৰু ইয়াৰ ফুলটো ইয়াত দি দিলে, সেইটো কাৰণে আকৌ এইকেইটা ইয়াত মানে দি দিম বুলি। আৰু ইয়াতো 2টা দি থোৱা আছে, এটা ইয়াত দিম, তেনেকৈ দি দিম, আৰু এটা কৰি দিম 2টাত। এতিয়া মই কৰি